বন্ধু বান্ধৱীসকল, মই অৰিজিত বৰা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ মই ডিব্ৰুগড় চেঁচাত মোৰ বাৰ ঘৰ। তাত ভাগৱত পাঠ হৈ আছে। আজি ভাগৱত পাঠত সেৱা কৰিবলৈ যাবলৈ ওলাইছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া গাড়ী আহিলে এতিয়া জনদা গাইছে। এতিয়া যাবলৈ ওলালোঁ ডিব্ৰুগড় চেঁচাকোষ মানে বাহঁতৰ ঘৰলৈ সেৱা কৰিবলৈ বুলি আপোনালোকক মই কৈছোঁ এতিয়া অলপ আগতে। এতিয়া ডিব্ৰুগড় চেঁচাকোষলৈ যাওঁ আৰু এয়া হৈছে আমাৰ শিৱ মন্দিৰ। মানে শিৱ মন্দিৰলৈ আহিবলৈ আছে আৰু বহুত জেগা ফুৰিবলৈ আছে আজি। শিৱসাগৰলৈ যাম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাঘৰ পালোহি। ই মোৰ ভাগিন হয়। মানে এতিয়া এই জাষ্ট অলপ আগত পাইছোঁহি। এতিয়া 12:01 হৈছে। ব'লক চাহ খাবলৈ মাতি আছে আৰু চুৰিয়া পিন্ধিবলৈ মাতি আছে। চুৰিয়া পিন্ধি লগ পাই আছোঁ। তাত দিছে, এতিয়া খাই লওঁ। লগত দিছে ইডলি পিঠা। এতিয়া চুৰিয়া পিন্ধি ভাগিনটোৱে মই ওলাই আহিলোঁ আৰু এইখনেই হৈছে গেটখন। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। এইখন হৈছে চেঁচাকোষ প্ৰাথমিক বিদ্যালয়। ইয়াৰ মানে পিছফালে পাতিছে। গাইছে এতিয়া পাই গ'লোহি। এইখন হৈছে ভাগৱতৰ মেইন গেটখন। ইয়াত লিখা আছে ভাগৱত যাত্ৰা আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত এতিয়া ভাগৱতত সেৱা কৰি লওঁ আৰু আমাৰ তাতো মানে আপোনালোকক অলপ আগত দেখাইছোঁ। আমাৰ শিৱ মন্দিৰতো যাব লাগিব অলপ দেৰিকৈ সেৱা কৰিবলৈ বুলি। ইয়াৰ পৰা গৈ লওঁ আৰু শিৱসাগৰলৈও যাব লাগিব। মানে লগৰ এটাই লগ ধৰি আছে। এতিয়া ৰাতিপুৱাই আছে মানে লাহেকৈ মানুহবোৰ হ'ব আৰু। ব'লক এতিয়া সেৱা কৰি লওঁ। চাহ খাবলৈ আহিছোঁ ইয়াত। এতিয়া ডিব্ৰুগড় চেঁচাৰ পৰা ওলাই আহিলোঁ। এতিয়া মৰাণ খোৱাঙত এতিয়া আইতা ভনীয়েকৰ ঘৰত আছোঁ। সকলো ভিতৰলৈ সোমাই যাওঁ। এতিয়া ভাতটো খাই লওঁ। তোমাৰ ষ্টাফটো তাৰ পৰা আহিলোঁ মৰাণত আছোঁ। এতিয়া এটা টেষ্ট কৰি চাওঁ লৈছোঁ। বঢ়িয়া। তাৰপিছত বগৰীটো কিনিছে জনদাই। মই ফ্ৰীতে এনেই টেষ্টটো কৰি লৈহি আৰু এতিয়া এনেকৈ আহি পালোহি মন্দিৰ। মানুহ হৈছে কিন্তু। এই জাষ্ট ডিব্ৰুগড়ৰ পৰা আহি পাইছোঁ। আকৌ ঘৰৰ পৰা ওলাই আহিলোঁ এনেকৈ মন্দিৰত সেৱা কৰিবৰ কাৰণে। সোমাই আহিছোঁ ভিতৰতে। আপোনালোকৰ শিৱৰাত্ৰি মানে কেনেকৈ শিকাব পৰা ভিৰ মাৰি আছে। খুব ভাল লাগে আমাৰ পৰিয়ালবৰ্গ এইভাগে কৰিবলৈ পায়। তাকে আমি আনন্দিত। দেউতাই য'তে আছে আত্মাই যাতে আমাক আশীৰ্বাদ কৰে, সেয়া আমাৰ সকলোলৈ ভাল বুলি আমি ভাবোঁ। আৰু এনাই দোকান দি আছে। আমাৰ ঘৰৰ ওচৰৰে হয়। আপুনি মানে কিমান বছৰৰ পৰা আপুনি এনেকৈ দোকান দি আছে? এনেকৈ প্ৰসাদ খাই ভিতৰৰ পৰা ওলাই আহিলোঁ। প্ৰসাদ দিলে গাইছ পাই গ'লোহি। এতিয়া শিৱসাগৰ 9:30 ওলাই আহিছিলোঁ। এতিয়া 10টা বাজিলে। মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দুগা ভাল খাৰে তোলা চনিতে টোপোলা ততা ধাৰি বলিয়া তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ। তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ। ভাল খায়ে তোলা চনিতে টোপোলা ততা ধাৰি বলিয়া জতা ধাৰি বলিয়া। ভিডিঅ'টো মানে ইমানে আছিলে। ৰাতি 2টা বাজিছে এতিয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই, গুড নাইট। মই শুওঁগৈ।